গাইজ মই মাছুম আৰু আপোনালোকে চাই আছে মাছুম জাকিৰ ইউটিউব চেনেল। তো বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ। তো আজি আছোঁ নিউ মাৰ্কেট অঞ্জলি এণ্টাৰপ্ৰাইজ বৌৰী চৌকাত। তো পাঁচবিঘাটৰ ওচৰতে হয়। তো এইখন মলখন অ'পেনিং কৰিবলৈ আহিছিল অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা। তো মই ডিম্পু দাক লগ কৰিবলৈ আহিলোঁ। তো তেওঁৰ মানে ডিম্পু দাৰ এখন ছবি আঁকিছিলোঁ। তো সেইখন ছবি দিব আহিলোঁ। তাৰপিছত তেখেতক লগো ধৰিলোঁ। তো মোৰ আহি পোৱাতে অলপ দেৰি হ'ল। তো ইয়াৰ পিছত কেইটামান ক্লিপ আছে। তো সেইকেইটা ক্লিপ আপোনালোকে চাই লওক। কৰিবলৈ সমৰ্থ হৈছিলোঁ। গতিকে মই অকল সেই কথাটোৱে উল্লেখ কৰিছোঁ, কিন্তু তেখেতৰ যি বিদেশ ভ্ৰমণৰ অভিজ্ঞতা আছে অকণমান শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ। বিদেশ ভ্ৰমণ মানে আজিকালি আৰু সৰু হৈ গৈছে, এটা পৃথিৱীখন চবতে যাব পাৰি। আৰু আগতে মানে আমি সৰু থাকোঁতে আমি মঙলদৈত গাঁৱৰ ঘৰত আহিব লগাতে ভাববা লাগে, পুৱাই উঠোঁ। কিন্তু আজিকালি মঙলদৈ আহি গ'লোঁ। আজিকালি আপোনালোকে গুৱাহাটীত যোৱাৰ কথা কিবা ভাবে নেকি? আহি গ'লোঁ। এনেকৈ আজিকালি বিদেশবোৰো হৈ গৈছে। এনেই ইমান ভাবিব লগা নাই। তো মই ভিডিঅ'ত দেখাইছোঁৱে, ডুবাইত গৈছোঁ। ডুবাইত গৈ পিনে ভিডিঅ' বনাইছোঁ। তাৰপিছত ডুবাইৰ ওচৰৰে কাটাৰ বুলি এখন দেশ আছে, চবচে ধনী দেশ বুলি কোৱা হয়। আৰু এই দেশখনৰ মানে আৰু সিহঁতৰ পইচা তামাম, মানে তেল চেল পাই না মাটিৰ তলৰ পৰা, তাৰ পৰা আৰু নিজে কষ্ট কৰি ইনকাম কৰা পইচা নহয় এইবিলাক। তো সেইখন দেশত ফুটবল চাবলৈ গৈছিলোঁ। তাৰপাছত ৰিচেণ্টলি অষ্ট্ৰেলিয়াতো গৈ আহিলোঁ। এখেতে কোৱাৰ দৰে ইংলেণ্ডতো গৈছোঁ। আৰু মাটিৰ তলত মানে এটা বিল্ডিং আছিল, আৰু বিল্ডিঙৰ তলত মানে চহৰ টাইপৰ আছে, ওপৰত সেই টাইপৰ। এইটো ভিডিঅ' বনাইছোঁ। কোনে কোনে চাইছে ভিডিঅ'টো? সকলোৱে চাইছে। আৰু থাইলেণ্ড, মালয়েছিয়া এনেকৈ মানে গৈ থাকোঁ মাজে মাজে, আৰু যাম ছেপ্টেম্বৰ ডিচেম্বৰ মানত। এই বহুত ধুনীয়া বুলি কয় ন ছুইজাৰলেণ্ড। তো ভাবিছোঁ একবাৰ ছুইজাৰলেণ্ডৰ সেই ছাইডটো কেনেকুৱা হয় ময়ো যাওঁ, আপোনালোকক দেখাই দিব চেষ্টা কৰোঁ। তো ডিচেম্বৰ নৱেম্বৰ